মোৰ পদূলি মুখত ফুলিবা এপাহি কৰবি হৈ আলফুলে খোপাতে গুজিবা মই দিয়া বুলি লৈ নমস্কাৰ মই ৰূপান্তৰ আচলতে বিয়াতেই ভাল লাগে মহেন্দ্ৰ হাজৰিকাদেৱৰ কণ্ঠৰ গীতবিলাক কণ্ঠ খুবেই বেয়া কিন্তু অকণমান গুণগুণাবলৈ মন যায় দিয়কচোন আচলতে কিয় মনত পৰিলে এইকাৰণে মনত পৰিলে দুদিনৰ আগত মহেন্দ্ৰ হাজৰিকাদেৱলৈ ফোনা ফোনি কৰিলোঁ তেখেত ডিব্ৰুগড় গৈছিলে তাৰপিছতে মানে কালি মোক নিমন্ত্ৰণ কৰিছিলে ময়ো যাম বুলি ক'লোঁ আচলতে যাবলৈও অকণমান কিবা এটা অসুবিধা হ'ল আৰু নোৱাৰিলোঁ তেখেতো কালি গুৱাহাটী যোৱা কথা আছিলে গ'লগৈ চাগৈ আৰু মোৰো নতুনকৈ আজি সুধিবলৈও লাজ লাগিছে যে দাদা গ'লগৈ নি সেইকাৰণে আচলতে মই একো ফোনো কৰা নাই নিশ্চয় আকৌ ফোনা ফোনি কৰি পাছত লগ পাম সেইকাৰণে অকণমান তেখেতৰ গীত মনত পৰি অকণমান গুণগুণাই দিলোঁ শুভ দুপৰীয়াও জনালোঁ ৰাতিপুৱাৰ ভাগত সদায় মই ভিডিঅ' এৰোঁ কিন্তু আজিনো কিয় এৰিব পৰা নাছিলোঁ আচলতে বহুতো কামতে ব্যস্ত হৈ আছিলোঁ ঘৰৰ শেষতনো কি ক'ম সকলোকে শুভ দুপৰীয়া জনাই মই পুনৰ আকৌ যি পাৰোঁ মই নতুন ভিডিঅ' আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰিম সকলোকে মই শুভ দুপৰীয়া জনাই মই আপোনালোকৰ মাজৰ পৰা ৰূপান্তৰে বিদায় মাগিছোঁ ধন্যবাদ।